হাই সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আজি সংক্ৰান্তি, মকৰ সংক্ৰান্তি, অৰ্থাৎ অসমত আমি সকলোৱে ভোগালী বিহু বুলিয়ে কওঁ। ভোগালী বিহুত আগদিনা উৰুকাৰ দিনা ভোজ ভাত খায়। সংক্ৰান্তিৰ দিনাখনি মেজি জ্বলাই ভীষ্মক স্মৰণ কৰা হয় বা অগ্নি দেৱতাক পূজা কৰা হয় বুলি মানি অহা হৈছে বা বছৰে বছৰে পালন কৰি অহা হৈছে। তেনেকৈ আমিনো কেনেকৈ ভোজ ভাত খাই মেজি জ্বলালোঁ বা এখন খেল ধেমালিৰ আয়োজন কৰিছিলে, কেনেকৈনো কৰিলে তাকে আজি মই ভিডিঅ'ত আপোনালোকক দেখুৱাম। ভিডিঅ'টো মানে সকলোৰে হুলস্থুল মাত কথাবিলাক ওলাইছে। এইটো ভিডিঅ'তে মই স্পষ্টকৈ জনাই দিছোঁ, বাকীবিলাক ভিডিঅ'ত মই সিমানকৈ মোৰ কথাটো সিমান নোলায়। আপোনালোকে সকলোৱে ভিডিঅ'টো চাব। আৰু মই গাঁৱলৈ আহিছোঁ। আমাৰ ঘৰ হৈছে মৰাণ ৰাঙলীত। আমি গাঁৱৰ ঘৰত বিহু মানিবলৈ আহিছোঁ। আমি থাকোঁ শিৱসাগৰত। তেনেহ'লে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ, মেজি ভোজ খোৱাৰ পৰা আজি জলপান খোৱালৈকে। নহ'লে ভিডিঅ'টো চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ভালে বসন্তৰে গুণা তুলিৰে মিঠা মাতত, বসন্তৰে গুণাকত তুলিৰে মিঠা মাতত, অভিমানী গুণাপৰে কলিবোৰে চাহিলে তেজেনো ফুটু ফুটু, তেজেনো ফুটু ফুটু গালত জানৈ তেজেনো ফুটু তেজেনো ফুটু ফুটু গালত। দাইল চব দিলো দাইল চবতে দিলো। চব কিনে দিলো মানে এদিন নিদিলো। বৌ এটা দি দেচোন। বলা কাটি কিবা কবি একো নকওঁ। মেইন বলা দেই এইটো নহয়। নিজৰ খৰি আনি নিজে ফালিব লাগিব। আমি মুঠতে কৰো, আমি চাৰিটাই নহয়, 21 ঘৰ মানুহ ভিতৰত আমি চাৰিটাই মানুহ নহয়।
বুজি মই আছে কিমান মোলৈনো বেথা বাড়ি পাশে ফালে दिल में लिखता रहा ये नमा तो ऐसी थी वो कहानी कही भी कहानी कही भी कहानी कही भी गो 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 मैं होता दो के ताकि ला होतियो ये युती मलाती ला होतियो बतोई लहतिया बसाबने हेउदियो फूले फूले भरियो अतिथियो हुआनी अतिथियो हुआनी गछ डाले डाले मुठन मुठन सुनिए चाहे घरे घरे मुठन मुठन बाजिले पेट खाई भक्ति सुख ना चुपनी करी लगाई আঙৰ ছতে পুৰিলৈ সেইটো কম গুচাই লৈ জলফাইও পুৰিলৈ বাৰীৰে পেচাত লগত ধুনীয়া পাতে নিমখ জতাই লৈ টিকি হৈছিলে টকালি 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 আপুনি আহি এই মেলাখনৰ অস্তাৰিক কাৰ্য আপোনাক বিশেষভাৱে আমাৰ ভেলাঘৰত বিচৰা হৈছে কাৰণ কেইজনমান ব্যক্তি বিশেষভাৱে অসুস্থ এক ছেকেণ্ড আপোনাক যিকেইজন ব্যক্তি আনিব গৈছিলে তেওঁলোক ক'ত আপোনাৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন হৈ আছে কেইজনমান ব্যক্তি বিশেষভাৱে অসুস্থ কাৰণ সেই অসুস্থতাৰ কাৰণ আপুনি
ওচৰলৈ গৈ আছে গুণগুণ টেকেলটোৰ ওচৰলৈ গৈ থকা টেকেলটো পোৱাগৈ নাই গৈ থকা ক'ত আছে টেকেলটো টেকেলিত দিব লাগে টেকেলিত গৈ থকা কোনো যাতে মাত নামাতে মাৰ চাৰ কৰি নাথাকে গৈ থাকিব মেলি পাই গ'ল মাত খা শুনিলে নাই এতিয়া খেলটো সমাপ্ত কৰা হৈছে কাৰণ এয়া দেখিছে হাঁহ বিচাৰি ফুৰিছে আলু খোৱা নিয়ম আছে এইবিলাক পিঠা কেক পিঠা তেল পিঠা জলপান খাবলৈ লৈছিলোঁ সকলোৱে মিলি ঘৰত মানুহ দেউতা কেইবাজনো